আমি সকলোৱে অবৈধভাৱে অন্যায়ভাৱে কাৰো টকা খোৱা নাযাব, অন্যায় পন্থাত কাৰো টকা খোৱা নাযাব। 2 নম্বৰ, আমি ঘুষ দিয়া নাযাব। আমি ঘুষ দিব নোৱাৰিম, ল'বও নোৱাৰিম। এই বিষয়ে আলোচনা সূরা নাম্বার 2 সূরা বাকারা আয়াত নাম্বার 188। আল্লাহ পাক কইছে, লা তাকুলু আমওয়ালাকুম বাইনাকুম বিল বাতিল ওয়া তুদলু বিহা ইলাল হুক্কামি লিতাকুলু ফারিকাম মিন আমওয়ালিন নাস বিল ইসমি ওয়া আনতুম তা'লামুন। ইজনে হিজনৰ অর্থ সম্পদ অন্যায়ভাৱে নাখাবা, অবৈধ পন্থাত নাখাবা। উদাহৰণস্বৰূপে এজন ব্যক্তি আনজন ব্যক্তিক কিছু অর্থ সম্পদ ঋণ দিলে 2 মাহ পিছত ঘূৰাই দিয়াৰ কথা। 2 মাহ পিছত যোৱাৰ পিছত 2 মাহ পাৰ হৈ যোৱাৰ পিছত যেতিয়া পইচা ঘূৰাই খুজিলে, সম্পদ যেতিয়া ঘূৰাই খুজিলে, তেওঁ অস্বীকাৰ কৰি দিলে আৰু উপযুক্ত সাক্ষী নথকাৰ কাৰণে সেই টকা তেওঁ খাই দিলে, ভক্ষণ কৰি দিলে। এয়া এক অবৈধ পন্থা হ'ব পাৰে। এয়া সুদৰ জৰিয়তে হ'ব পাৰে বা চুৰি ডাকাতিৰ জৰিয়তে হ'ব পাৰে। মুঠৰ ওপৰত কথা হ'ল, আল্লাহ পাক কৈছে যে তোমালোকে ইজনে সিজনৰ অর্থ সম্পদ অবৈধভাৱে নাখাবা। আয়াতৰ পিছৰ অংশত কোৱা হৈছে, অতুদলু বিহা ইলাল হুক্কামি লিতাকুলু ফারিকাম মিন আমওয়ালিন নাস বিল ইসমি ওয়া আনতুম তা'লামুন। তোমালোকে জানি শুনি অবৈধ পন্থাত জনগণৰ সম্পদৰ কিছু অংশ আত্মসাৎ কৰাৰ উদ্দেশ্যে তোমালোকে শাসক কৰ্তৃপক্ষক ঘুষ নিদিবা। উদাহৰণস্বৰূপে বুজাই দিয়াৰ কাৰণে কৈছোঁ, কোনো এজন ঠিকাদাৰে এখন ৰাস্তা বনালে, চৰকাৰী নিয়ম হ'ল তেওঁ ৰাস্তাটো ইমানখিনি মোটা কৰি বনাব লাগিছিল আৰু তাতে লাভ হ'ব হয়তো 1 লাখ টকা, কিন্তু ৰাস্তাটো তেওঁ ইমান পাতলা কৰি বনালে লাভ হ'ব 3 লাখ টকা। কিন্তু চৰকাৰী নিয়ম হ'ল ইমানখিনি মোটা কৰিয়ে বনাব লাগিব, কিন্তু তেওঁ ইমান পাতলা কৰি বনালে ৰাস্তাটো। আৰু যেতিয়া ৰাস্তাৰ কাম সম্পূৰ্ণ হৈ গ'ল, 3 লাখ টকা লাভ হোৱাৰ অংকৰে যেতিয়া ৰাস্তাটো বনালে, তাৰপিছত যেতিয়া চৰকাৰৰ বিভাগীয় বিষয়া ইঞ্জিনিয়াৰ আহি যেতিয়া ৰাস্তাটো চালি জাৰি পৰীক্ষা কৰাৰ কাৰণে আহিলে, ৰাস্তাটো চোৱাৰ কাৰণে, তেতিয়া সেই অফিচাৰজনক আপুনি ঘুষ দি দিলে। কিহৰ কাৰণে ঘুষ দিলে? বোলে ৰাস্তাটো হ'ল এটা জনগণৰ সম্পদ, জনগণৰ অধিকাৰ। এই ৰাস্তাটো আপুনি জনগণৰ হক, জনগণৰ অধিকাৰ, এই অধিকাৰৰ টকা জানি শুনি ইচ্ছাকৃতভাৱে অবৈধ পন্থাত জনগণৰ সম্পদৰ কিছু অংশ আপুনি নিজে অবৈধভাৱে আত্মসাৎ কৰাৰ উদ্দেশ্যত আপুনি শাসক কৰ্তৃপক্ষক ঘুষ দিলে। এয়া হাৰাম, এয়া অবৈধ উপাৰ্জন। এয়া আল্লাহ পাক অবৈধ উপাৰ্জন কৰাৰ পৰা আমাক নিষেধ কৰিছে। এই ঘুষ দিওঁতাজন আৰু লওঁতাজন দুয়োজনেই অপৰাধী। আল্লাহ পাক কৈছে, ওয়ামান আ'রাযা আন যিকৰি ফাইন্না লাহু মাঈশাতান যঙ্কা। আল্লাহ পাক কৈছে, মোৰ হুকুমৰ অবাধ্য কৰি, কোরআনৰ হুকুমৰ অবাধ্য কৰি যিসকলে অবৈধভাৱে উপাৰ্জন কৰিব, তেওঁৰ জীৱন ব্যৱস্থা মই সংকীৰ্ণ কৰি দিম। বাহ্যিক দৃষ্টিকোণৰ পৰা আপুনি মানুহজনক চাব পাৰে সুখী, মানুহজনক চাব পাৰে চাকচক্যন্য, ধুনীয়া, কিন্তু আল্লাহ পাক তেওঁৰ জীৱন ব্যৱস্থা সংকীৰ্ণ কৰি দিব। সেয়া ভিতৰৰ কথা। হ'ব পাৰে মানুহজন মানসিকভাৱে অশান্তি, শাৰীৰিকভাৱে অশান্তি, ঘৰত শান্তি নাথাকিব, মুঠতে অশান্তিৰ জৰিয়তে আল্লাহ পাক তেওঁৰ জীৱন ব্যৱস্থাটো সংকীৰ্ণ কৰি দিব। এয়া হৈছে দুনিয়াৰ আজাব। আখিৰাতৰ আজাবো আছে এই আয়াতৰ পিছত, কিন্তু আলোচনা লম্বা হৈ যাব, দীঘল হৈ যাব, সেইকাৰণে আজি নকৰিলোঁ।